নমস্কাৰ বন্ধু বান্ধৱীসকল, তো কেনে আছে আপোনালোক? বন্ধু বান্ধৱীসকল, আপোনালোকে চাগে আগতে বা আপোনালোকৰ মা দেউতা বা ককা আইতা বা আপোনালোকৰ লগৰে কোনোবাৰ মাজত হয়তো কোৱা মেলা কৰা আপোনালোকে শুনিছে, নতুবা হয়তো আপোনালোকে কেতিয়াবা কাৰোবাক হয়তো কৈছে, যদি সেই বিষয়ে নলেজ আছে সামান্য আপোনালোকৰ। আৰু সেই বিষয়টো হ'ল যে তিল থকা। কাৰোবাৰ যদি কপালত তিল আছে আপোনালোকে কিবা এটা কৈছে, কাৰোবাৰ যদি গালত তিল আছে তাকে লৈ পেলাই আপোনালোকে আপোনালোকৰ লগৰটোক বা আপোনালোকৰ ভাইটিক বা আপোনালোকৰ কোনোবা সন্মানীয় ব্যক্তি, আপোনালোকৰ যদি তেনেকুৱা কোনোবা জেগাত তিল আছে, শৰীৰৰ কিছুমান জেগাত তিল থাকিলে কি হয়, বিভিন্ন ধৰণৰ কমেণ্ট দিয়ে, ভাল বা বেয়া হিচাপে। ঠিক আছে, এতিয়া বন্ধু বান্ধৱীসকল, আজি জানিম এই সম্পৰ্কে যে শৰীৰৰ কোন অংগত তিল থাকিলে কেনেকুৱা লক্ষণ বা কেনেকুৱা প্ৰভাৱ মানুহৰ ওপৰত পৰে, বা সেই মানুহ বা সেই জাতক জাতিকা কেনেকুৱা ধৰণৰ হয় সেই সম্পৰ্কে। তো বন্ধু বান্ধৱীসকল, সেই সম্পৰ্কে আজি গোটেইখিনি কথা আলোচনা কৰিম। শৰীৰৰ কোন অংগত তিল থাকিলে কি হয়, ঠিক আছে, বা কি হোৱাৰ লক্ষণ হয়, সেই সমস্ত সম্পৰ্কে আলোচনা কৰিম। আৰু আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'ৰ শেষত যদি মোৰ ভিডিঅ' ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তো আৰম্ভ কৰিছোঁ বন্ধু বান্ধৱীসকল। মূৰত তিল থাকিলে জাতক মেধাৱী, ধীৰ প্ৰকৃতি আৰু বিদ্যান হোৱাৰ লক্ষণ। কপালৰ যদি সোঁফালে তিল থাকে তেতিয়াহ'লে ধনবান আৰু সকলো ধৰণৰ সুখ লাভৰ লক্ষণ হয়। সেই যোন জাতকৰ কপালত তিল থাকে সেই জাতক জাতিকা সদায় ধনবান, আৰু তেখেতসকলে সকলো ধৰণৰ ভৌতিক সুখ প্ৰাপ্ত কৰিবলৈ সক্ষম হয়। ঠিক আছে, কপালৰ বাওঁফালে যদি কাৰোবাৰ তিল থাকে তেতিয়াহ'লে কি হয়, তেওঁ অস্থিৰ চিত্ত হোৱাৰ লগতে চঞ্চল হয়, অত্যাধিক চঞ্চল হয় আৰু অস্থিৰ চিত্ত হয়। ভূ বা চেলাউৰীৰ সোঁফালে যদি তিল থাকে তেতিয়াহ'লে তেনেকুৱা জাতক চিন্তাযুক্ত হোৱাৰ লক্ষণ। যদি আপোনাৰ ভ্ৰূ বা চেলাউৰীৰ সোঁফালে তিল আছে তেতিয়াহ'লে কি হ'ব, তেনেকুৱা জাতক চিন্তাযুক্ত হয়। বাওঁ ভ্ৰূত তিল থাকিলে জাতক বেয়া আৰু অসৎ চিন্তাকাৰী হোৱাৰ লক্ষণ বুলি অংগজ্যোতিষ শাস্ত্ৰত কোৱা হৈছে। নাকৰ সোঁফালে যদি তিল থাকে তেতিয়াহ'লে তেনে জাতক সৌভাগ্যশালী হয়। নাকৰ বাওঁফালে যদি তিল থাকে তেতিয়াহ'লে জাতক দুখী আৰু ভাগ্যহীন হয়। নাকৰ মধ্যস্থলত তিল থাকিলে জাতক শান্ত আৰু স্থিৰ হয়। তিল ওপৰৰ ওঠত থাকিলে জাতক কৰ্তব্য পালনকাৰী হয়। তলৰ ওঠত যদি তিল থাকে তেতিয়াহ'লে জাতক বিলাসী আৰু ভোগী হয়। কাণত তিল থাকিলে জাতক জ্ঞানী আৰু বিদ্বান হোৱাৰ লক্ষণ, আৰু যদি গালত তিল থাকে তেতিয়াহ'লে জাতক দৃঢ়চিতীয়া হোৱাৰ লক্ষণ। চকুত তিল থাকিলে জাতক দূৰদৃষ্টি সম্পন্ন হয়, আৰু কণ্ঠত তিল থাকিলে জাতক ধনবান, বিদ্বান আৰু জ্ঞানী হোৱাৰ লগতে সৰ্বসুখ প্ৰাপ্ত হয় তেনেকুৱা জাতকৰ। বুকুত তিল থাকিলে জাতক ধীৰমতী, জ্ঞানী আৰু ধনী হোৱাৰ লক্ষণ। সোঁহাতত যদি তিল থাকে তেতিয়াহ'লে জাতক কৰ্মী, উদ্যমী আৰু সৎসাহসী হয়। বাওঁহাতত তিল থাকিলে জাতক অসৎ আৰু কুকাৰ্যৰত হয়। কান্ধত যদি তিল থাকে তেতিয়াহ'লে জাতক দৃঢ়মনা, পৰিশ্ৰমী আৰু ধৈৰ্যশীল হয়। পেটত তিল থাকিলে জাতক ভোজনবিলাসী হয়। পিঠিত তিল থাকিলে জাতক শ্ৰমজীৱী হয়। আৰু যদি কৰতলত অৰ্থাৎ যদি হাতৰ তলুৱাত তিল থাকে জাতকে কাম কাজত বাধা পোৱাৰ লক্ষণ প্ৰকাশ পায়। কৰপৃষ্ঠত তিল থাকিলে জাতক দৈৱ দুৰ্ঘটনাত পতিত হোৱা যোগ থাকে। ইন্দ্ৰিয়ত তিল থাকিলে জাতক কামুক হোৱাৰ লক্ষণ। সোঁ উৰুত তিল থাকিলে জাতক সুস্থ আৰু সবলদেহী হোৱাৰ লক্ষণ। বাহুত যদি তিল থাকে তেতিয়াহ'লে জাতক সুস্থ আৰু সবলদেহী হোৱাৰ লক্ষণ। আৰু যদি সৰুত তিল থাকে তেতিয়াহ'লে জাতক সুস্থ সবলদেহী হোৱাৰ লক্ষণ। এই তিনিওটাই একেই লক্ষণ। ঠিক আছে, বাওঁ উৰুত তিল থাকিলে জাতক ভাগ্যৱান হোৱাৰ লক্ষণ। সোঁ ভৰিত যদি তিল থাকে জাতক কৰ্মঠ হোৱাৰ লক্ষণ। আৰু বাওঁ ভৰিত যদি তিল থাকে তেতিয়াহ'লে জাতক এলেহুৱা আৰু বহুবল্কী হোৱাৰ উদাহৰণ আমি বহুত দেখিবলৈ পাওঁ। ঠিক আছে, তো বন্ধু বান্ধৱীসকল, আজি ক'লোঁ শৰীৰৰ কোন অংগত তিল থাকিলে তেনেকুৱা জাতক কেনেধৰণৰ স্বভাৱ প্ৰাপ্ত হয় বা কেনেকুৱা ধৰণৰ স্বভাৱযুক্ত হয় সেই সম্পৰ্কে। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল। যদি ভিডিঅ' ভাল লাগিল তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো আজিলৈকে ইমানেই, ধন্যবাদ।